নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বেলেগৰ ভাওনা নাই, আজি আমাৰ নিজৰ টীমৰ ভাওনা আছে। নৱদ্বীপ সাংস্কৃতিক গোষ্ঠী কাকজানৰ পৰা আজি আমাৰ নিজৰ ভাওনা আছে। আজি আমাৰ নৃসিংহমুৰাৰী অৱতাৰ আছে, তাকে আজি আকৌ কৰিবলৈ সময় নাপালোঁৱেই। মানে এনেকুৱাই ব্যস্ত আছিলোঁ, দিনটো এনেকুৱাই ব্যস্ত আছিলোঁ, মানে একো ভিডিঅ' বনাবলৈ নহয় তেওঁ বুলি। এতিয়া আধা ৰাস্তাত পটককৈ মনত পৰিল, তাকে ভিডিঅ'টো বনাবলৈ তাকে আকৌ বনাইছোঁ। তেনে আহক ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। নামঘৰ তাকে সকলো কথোপকথন লাগি আছে, তাকে আৰু আৰম্ভ হ'ব লাহে লাহে। প্ৰেজেণ্ট কৰিমগৈ আৰু সকলো আছে দেখাই দিম, চাই দিব। 2000 years later. কি কবি? কিবা কবি? কিবা কবি নি? একো নকওঁ নি? যি কম সঁচা দিলে মিছা নকওঁ। আজি বহুত দিনৰ মূৰত আহিছোঁ ভাওনা কৰিবলৈ। अरे कहना क्या चाहते हो? প্ৰায় দুমাহে হৈ গ'ল। হয়, আৰু তাকে চাওঁ কি হয়। হেৰি নহয়, তোৰ বিয়া ডেটটো কি আছিলে? মাৰ্চৰ 12 বিয়া আছিলে, বিয়াৰ পৰা ভাওনা কৰা নাই। এয়া আহিছোঁ আৰম্ভ হৈছে। আমাৰ গড় লৈছে আমাৰ এইটো এটা এই ছোৱালী দে হাই কৈছে। তেনেকৈ হাই বুলি কৈছে। এইবাৰ আজি সেৱকীয়া বমদা কি হ'ল? এইটো আমাৰ ৰু কি ক'বা কোৱা? আৰু কিবা এটা কম বুলি কৈছা? অ'কে। বিটু আমাৰ ভাত দেই, ভাতে আজি মহাকাল গাব। খালি মানে চবতছে ডাঙৰ কথা হ'ল কি, আজি গা বেয়া। কেইটা বাজি লৈ আহিছোঁ কৈ দিয়া আকৌ। 3টা বাজি লৈ আহিছে। তই কিবা কবি? আজি আৰু মানে আহিছোঁ আৰু কি আহিছ? মানে ছোৱালী চাবলৈ আহিছোঁ। তই ভাও ল'বলৈ অহা নাই? একদম ঘৰ যা। চাহন কিবা এটা কবা নেকি? আজি ভাল লাগিছে, আতংক পাইছোঁ আৰু নৱদ্বীপত কৰিবলৈ আহিছোঁ। বাকী আৰু ভাল লাগিছে বহুত দিনৰ মূৰত। বিটুহে আছে, আজি মহাকাল। আজি যাওন দিব নে কি? কৃষ্ণ আজি সাধনে যাওন দিব। কোলা হ'ব আৰু অনুৰাগীৰ কথা মেইন। নাই, অনুৰাগী নাহে আজি, অনুৰাগী নাহে। এয়া আমাৰ শংকৰ ভাই, আজি শংকৰে প্ৰবন্ধ গাব। হয় নাই? যাইব আজি। কি ক? কি নব কিবা এটা কৈছিলে? এইজনে 200 টকা এটা বিচাৰিছে, কেলে বিচাৰিছে মই নাজানো, কিন্তু এইটো আজি আমাৰ ঘাটক গাব। এইটো জহতে আজি দেৰি হৈছে। বাকী আমাৰ চাৰিদ্য এইজন এইটো আজি এইটো খাই একদম পেট ফুলি আছে চাৰিদ্য। ইয়াৰ আমাৰ বৰুণ দেৱতা মজা। বাকী কামত লাগি আছে বাপুদ্দা, আজি মেকআপ বাপুদ্দা চব একদম কামে লাগি আছে। মই এতিয়া লাহে লাহে কামত লাগিমগৈ আৰু। বাকী চাই দিব, দেখাই দিম সকলো। 2000 years later. কি হৈ গ'ল নাজানো, মুঠতে একদম গা বেয়া লাগিছে, একদম কিবা কিবি লাগি গৈছে। মোৰ চোৰ ঘূৰাই অৱস্থা নাই। তাকে আজি ভাও কি হ'ব ঠিক নাই, মোৰ মাথা একদম কামুৰিছে। চাওঁ কি হয় আৰু। ওলামগৈ এতিয়া, পেঞ্চিল কৰিলোঁ। বাকী যদি ভিডিঅ' চিডিঅ' কৰিব পাৰোঁ দেখাম, যদি নোৱাৰোঁ বেয়া নাপাব আৰু।
어흥까리 야마제
Keep